ৰজা হৰিচন্দ্ৰ তুমি তাৰমানে প্ৰতিজ্ঞাও কৰিলা যে তোমাৰ পুত্ৰ সন্তান হলে সেই পুত্ৰক যজ্ঞত বলি দিম বুলি তুমি তাৰমানে প্ৰতিজ্ঞাও কৰিলা। ঠিক আছে তেনেহলে ৰজা হৰিচন্দ্ৰ, কিন্তু কথাষাৰ মনত ৰাখিবা। ৰজা হৰিচন্দ্ৰ ঠিক আছে, আজিৰ পৰা তুমি হিচাপ কৰা, আজিৰ পৰা তুমি হিচাপ কৰা 10 মাহ আৰু 10 দিন হ'ব যিদিনা সুন্দৰ পুত্ৰ এটি তুমি পাবা সিদিনা। 10 মাহ আৰু 10 দিন হ'ব যিদিনা সুন্দৰ পুত্ৰ এটি তুমি পাবা সিদিনা। এই বৰ দিয়া বৰুণ দেৱ স্বৰ্গে চলি আতয় অনন্তৰে শুনাই গৰ্ভবাহী যাই দশমাহ হন্তে এক পুত্ৰ জন্ম পাই, পুত্ৰ জন্ম পাই। ফুলে তুলি লইলা এই খবর হরিচন্দ্রই শুনিবা পাইলা। মনে ভাবে হরিচন্দ্র মহাভুল করিল, ৰজা হৰিচন্দ্ৰ তোমাৰ মনৰ বাঞ্ছা মই কৰিলো পূৰণ। তুমি কৈছিলা নহয় তোমাক পুত্ৰ সন্তান লাগে বুলি, মই তোমাক পুত্ৰ সন্তান দিলো। তোমাৰ মনৰ বাঞ্ছা
সাময়িক কৰিলো পূৰণ এতিয়া যজ্ঞ পাতা তুমি নকৰি পলম হৰি চন্দই বোলে প্ৰভু কেনে কথা কোৱা গুণী জ্ঞানী তুমি প্ৰভু ভাবি গুণী চোৱা একমাহ সম্পূৰ্ণ হলে তুমি যজ্ঞ পাতিব পাৰিবাতো এই বৰুণে বোলে বাৰু কোনো কথা হব হব বুলি বৰুণ হব হব বুলি বৰুণ আৰু আনফালে মন্ত্ৰীবিলাকে কি কৰিলে চাওঁ এই মন্ত্ৰীগণে গণক